हेलो गाइस की खबर आशा करूँ सकलोरे ভাল আজি এটা খুব সুন্দৰ আৰু ঘৰতে থকা ৰেচিপি বুলি নকওঁ এবিধ মিঠা জাতীয় বস্তু লৈ আহিছোঁ আপোনালোকেও বনাব পাৰিব মই ভাবিলোঁ ট্ৰাই কৰি চাওঁ নাৰিকলৰ চিৰা বনাবলৈ ওলাইছোঁ সো নাৰিকলৰ চিৰা বনোৱাৰ আগত কি কৰিছোঁ চাই লওঁ বলক এতিয়া এয়া দেখিছেনে এটা নাৰিকল লৈছোঁ মই নাৰিকলটো ধুনীয়াকৈ কুলা অংশখিনি গুচাই পেলাই ভালকৈ ধুই লৈছোঁ আপোনালোকে এটা নাৰিকল ল'বও পাৰে দুটা নাৰিকলো ল'ব পাৰে আপোনালোকৰ হিচাপ মতে এতিয়া এইখিনি পিহনাত পিচি ল'ম ধুনীয়াকৈ পিছাৰ পিছত কি কৰি থাকোঁ আপোনালোকে চাই থাকক এয়া পিহনাত পিচি হৈ গ'ল মোৰ দেখি বাৰু কেনেকুৱা লাগিছে এটা নাৰিকলৰ নিচিনা লাগাই নাই ন সৰহ লাগিছে আপোনালোকৰো তেনেকুৱাই হ'ব চিন্তা নকৰিব আৰু এয়া এটা হৈ থাকিব লাগিব মানে আপোনালোকে পিহনাখনৰ এনেকুৱা ডাঙৰ ফুটাকিটা দি পেলাই মানে পিহিব সৰু ফুটাকিটা দিলে বেছি সৰু হ'ব ভাল নালাগিব তেতিয়া দেখি আৰু কি ইনগ্ৰেডিয়েন্টছ লওঁ আপোনালোকে চাই থাকক এপিনে লৈছোঁ একাপ মানে কাপতকৈ অকণ কম চেনি আৰু এপিনে লৈছোঁ একাপ পানী তাৰপিছতে এতিয়া মই প্ৰিহিট হ'বৰ কাৰণে কেৰাহীখন পাতি দিছোঁ তাৰপিছতে পাতি পেলাই কেৰাহীত ডাইৰেক্ট মই এতিয়া মই পানী ঢালি দিম পানী ঢালাৰ পিছত এয়া পানীখিনি উতল অহাৰ পিছত মই চেনি ঢালি দিছোঁ ধুনীয়াকৈ যিখিনি চেনি ৰাখিছিলোঁ বেছি নিদিব কাৰণ নাৰিকলত অকণ মিঠা থাকে বা আপোনালোকে মিঠা বেছি খাই যদি দিব পাৰে এয়া নাৰিকলখিনি উতল অহাৰ পিছত যেতিয়া পূৰা ফেন উঠিব তেতিয়া আপোনালোকে ধুনীয়াকৈ নাৰিকলখিনি ঢালি দিব যেতিয়া চেনিখিনি ফেন উঠিব তেতিয়া আপোনালোকে অকণ গম পাবই নহয় ডাঠ হৈ অহাৰ নিচিনা তেতিয়া আপোনালোকে তাত নাৰিকল যিখিনি পিহি লৈছিলে সেইখিনি ঢালি দিব ঢালাৰ পিছত মই এতিয়া এইখিনি ভাজি থাকিম পানী হৈ আছে দেখিছেনে এয়া চব শুকাই যাবগৈ আপোনালোকে কিন্তু লৰাই থাকিব লাগিব নহ'লে তলৰ ফালৰ পৰা চেনিখিনি লাগি জ্বলি আহিব এয়া ধুনীয়াকৈ লৰাই আছোঁ তেনেকৈ লৰাই থাকিব লাগিব লাহে পানী ওলাই থাকিব লাষ্টত গৈ শুহি যাবগৈ আৰু এটা হ'ব গেছটো আপোনালোকে স্লিমত ৰাখিব হাইত নাৰাখিব নহ'লে জ্বলি যোৱা চান্স থাকে আৰু আপোনালোকে লৰাবলৈ একদম নাপাহৰিব নহ'লে জ্বলি যাব তলৰ ফালৰ পৰা ইয়াত মেইন মানে পইণ্টটোৱে হ'ল লৰাই থাকিব লাগে সো এয়া লৰাই আছোঁ আৰু ইপিনে হৈয়ে আছে পানী ওলায়ে আছে লৰায়ে আছোঁ সেই তেনেকৈ আৰু অকণমান কষ্ট কৰিলেহে মজাটো ন কষ্টৰ ফল সদায় মিঠা বুলি কয় তো এনেকৈ লৰাই অকণমান পানী কমি আহিছে আৰু আগতকৈ তো কাষে বাৰে লাগি থকাখিনি চপাই সামৰি তেনেকৈ লৰাই আছোঁ আৰু মোকে বেছি পিহিলে হাতে বিষাই যায় কাৰণে মায়েও পিহি দিছে এয়া শুকাই আহিছে আৰু হ'বহি আৰু অকণমান সময়ৰ পিছতে আপোনালোকে দেখিবলৈ পাব আৰু খাই কেনেকুৱা লাগে সেইটোতো ক'বই নালাগে যোনে খাইছে তেওঁ চাগে জানেই মই ভাল পাওঁ বাবে বনাইছোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু আপোনালোকো মোৰ ফেমিলিৰ নিচিনাই মই এইকেইদিন ভিডিঅ' দিব পৰা নাই কাৰণ মই কিছু কামৰ সূত্ৰে গুৱাহাটী যাব লগা হ'ল মানে নতুনকৈ গুৱাহাটীত শ্বিফ্ট হ'ম বুলি ভাবিছোঁ সেইকাৰণে এয়া লৰাই আছোঁ শুকাই আহি আছে কালাৰটো ব্ৰাউন নিচিনা হৈ যাব বেছি ব্ৰাউন হ'লেও ভাল নালাগিব কাৰণ জ্বলি যোৱা নিচিনা হ'লে সেইকাৰণে লৰাই থাকিব আপোনালোকে এয়া লৰাই আছোঁ আৰু লৰাব লাগিব আৰু গেছটো স্লিমত ৰাখিব বাৰে কৈছোঁ আৰু কিছুমানে মানে মোক ধৰক মই আগতে 7K তেনেকুৱা হৈছিল 6.5K ভিডিঅ'ত কমেণ্ট কৰে যে হেৰি বদমাছ গুৰুৰ লগত বনাইছিলোঁ বদমাছ গুৰু নকল বেছি গাৰ্গিকহে ভাল লাগে মই আপোনালোকক সোধা নাই নহয় কাক ভাল লাগে নকল কৰোঁ যিয়ে কৰোঁ মোক তেওঁ ক'ব কিবা ক'লে আপোনালোক কোননো আপোনালোকে নিজৰ কামত লাগক আৰু এয়া ফাইনেলি হৈ গ'ল অকণ খং উঠিছিলে নাৰিকলৰ চিৰা বনাই কৈ হ'ল এতিয়া খাই আছোঁ মা আৰু মই আপোনালোকক দেখুৱাম এয়া নাৰিকলৰ চিৰা এটা হৈ আছে চাব এটা হৈ আছে গলু আছে দেই এপিনে গ'লো তাইকো লাগে সো ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ গ'লো বাই কৈ দিয়া বাই কেনেকুৱা লাগিছে খাই বহুত ধুনীয়া এনে খাই আছে একেবাৰে খাওঁ বুলি